আজি খুব ধুনীয়া ছোৱালী এজনী লৈ আহিছোঁ আৰু সেই ছোৱালীজনীয়ে মোকো গৌৰৱান্বিত কৰিছে আৰু মোৰ জাতিটোকো গৌৰৱান্বিত কৰিছে। কোন জানে? দেখাই দিয়ে। সংগীতা ৰাভা। মই হ'লো ৰঞ্জিতা ৰাভা, এওঁ হ'ল সংগীতা ৰাভা। আৰু বিহু সম্ৰাজ্ঞী লতাশিলৰ বিহুখনৰ কাৰণে প্ৰত্যেকগৰাকী বিহুৱতীয়ে কেনেধৰণে ৰৈ থাকে সেইটোতো সকলোৱে জানে। বহুত শুভেচ্ছা জনাইছোঁ। আৰু কেনেকৈ ইমান ভাল লগা ন? সপোন আছিল, সৰুৰ পৰাই সপোন আছিল একদম। মোৰ লগতে মোৰ ঘৰখনৰো সপোন আছিল আৰু মোৰ দলটোৰো সপোন আছিলে। দলটোৱে যথেষ্টখিনি মোৰ কাৰণে কষ্ট কৰিছে। মই যিমান কৰিছোঁ তেওঁলোকে মোৰ লগত সমান কষ্ট কৰিছে। মই যিমান কান্দিছোঁ মোৰ দলটোৱে মোৰ লগত সিমানেই কান্দিছে। মই যদিও এটোপ চকু পানী ওলাইছে মোৰ, তেওঁলোকৰ দুটোপ চকু পানী ওলাইছে। যথেষ্টখিনি দলটো কোনটো দল? অৰুণোদয় বিহুৱা দল, যথেষ্ট পুৰণা বিহুৱা দলটো। তাৰপিছত সেয়াই আৰু দলটো বহুত ছাপোৰ্ট পাইছোঁ আচলতে, আৰু সেইটো কাৰণে ভাল লাগে। দলটো যিমান বছৰ আজিলৈকে 22ৰ পৰা নাছিলোঁ মই, 5 বৰ্ষ নাছিলোঁ, 5 বছৰ অকল 5 নম্বৰ বৰ্ষতে গৈছোঁ। তেওঁলোকেও মোৰ লগত সেই 5টা বৰ্ষত এটাও ল'ৰা সলনি নোহোৱাকৈ সেইকেইজনে 7জন, সেই 7জনেই ল'ৰা 22ৰ পৰা 26লৈকে নোপোৱালৈকে তেওঁলোকে মানে মনত এটা ডাঠি লৈছিলে। মই যেনেকৈ মনত ডাঠি লৈছিলোঁ যে মই নোপোৱালৈকে মই মাৰিয়ে থাকিম, তেওঁলোকে মনত ডাঠি লৈছিলে যে সংগীতা ৰাভাক যেতিয়ালৈকে নোপোৱাওঁ তেতিয়ালৈকে আমিও বিহু নেৰোঁ। এতিয়া মানে তেওঁলোকে মোক কৈছে এতিয়া আমি বিহু এৰিব পাৰোঁ, শান্তি মানে তেওঁলোকে। এতিয়াতে মই ক'ব বিচাৰিছোঁ যে সেই কণ্টিনিউৱাছলি লাগি থকা হৈছে। সপোন আছিল, সকলোৰে সপোন থাকে প্ৰত্যেকগৰাকী, মই কৈছোঁৱে বিহুৱতীৰ। যে এটা কথা ক'ব বিচাৰিছোঁ, সুধিব বিচাৰিছোঁ যে জনজাতীয় ছোৱালীবোৰে ভালদৰে নাচিব নাজানে, লয়লাস নাই বুলি এই শহুতীয়াকৈ কথা এষাৰ উৰি ফুৰে। সেই শহুতীয়া কথাষাৰে কেতিয়াবা মোৰ মনতো, মোৰ মন মগজুতো কেতিয়াবা প্ৰভাৱ পেলায় বা কেতিয়াবা মোকো চিন্তাত পেলায় আৰু। কিন্তু এতিয়া কালি ৰাতি একদম দুপৰ নিশা যেতিয়া আমাৰ হিমাদ্ৰীয়ে দিছিল খবৰটো যে এবাৰ বিহু সম্ৰাজ্ঞী হৈছে সংগীতা ৰাভা, কেনেকুৱা ভাল লাগিছিল। মানে সেই ট্ৰেণ্ডটো, সেই ভাৱধাৰাটো সলনি কৰি দিছা। ন ডাউট বহুত ছোৱালী আছে বিহুৱতী এনেধৰণে বিহু নচা বা বিভিন্ন ধৰণৰ আধুনিক নৃত্য কৰা। কেনেধৰণে সেইটো কিবা এটা আছিল নেকি মনত? কিবা ট্ৰেডিশ্যনটো তেনেকুৱা নাছিল চাগে ন? নাই, সকলোৱে কৈছিল বাৰু দেই মোক আগতে যে ট্ৰাইবেলে কেতিয়াও সম্ৰাজ্ঞী নাপায় এনেকৈ বুলি, মানে বহুতৰ মুখত শুনিছিলোঁ দেই। মই সেইটো সন্মুখত নকয়, দূৰৰ পৰা কাণে কাণে শুনা কথা সেইবোৰ। কিন্তু মই মানে মনত এটা ডাঠি লৈছিলোঁ, মই এইটো বস্তুটো যদি মই ভাঙিব পাৰোঁ, যদি ৰাভা হয় মই ৰাভা জাতিটোৰ কাৰণে কিবা এটা কৰিব পাৰোঁ, সেইটো মোৰ নিজৰ কাৰণে গৌৰৱ হ'ব। আৰু বিহুটো আমাৰ জাতি জনজাতি বুলি নাই, বিহুটো আমাৰ প্ৰাণ, হেঁপাহ। বিহুটো সকলোৰে তেজত আচলতে বিহুটো আছে। মই বিহুটোক ইমান বেছি ভাল পাওঁ, বহুত বেছি, মই বুজাব নোৱাৰিম চাগে। মই ইমান ভাল পাওঁ, নমৰালৈকে, মই যেতিয়ালৈকে নমৰোঁ তেতিয়ালৈকে মই বিহু নাচি, হয় মই বুঢ়ী হৈ যাব পাৰোঁ কিন্তু তথাপিও মই নাচিম। বুঢ়ী নহয় তেতিয়ালৈকে নাচিবই লাগিব। আৰু সেই বিহু নচাৰ ফলটোৱে আজি সেই মুকুটটো। একদম। তাৰপিছত ৰাভা নাচিব জানা? জানো বাৰু, গোটেইখিনিয়ে নাচ জানো, অলপ চলপকৈ নাচোঁ আৰু শিকিছোঁ। সেইখিনিও বিহুৰ লগতে সেইখিনিও মানে ৰাখিছোঁ আৰু নিজৰ ৰাভা জাতিটোৰ নাচ বা গানেই হওক যিকোনো সেইখিনি বস্তু নিজৰ লগত ৰখা হৈছে। আৰু মা কেনেধৰণে ছাপোৰ্ট কৰিছে ঘৰখনৰ? আচলতে বহুত ছাপোৰ্ট, বহুত বেছি। ঘৰখনৰ ছাপোৰ্ট নহ'লে হয়তো মই আজি এই ইমানখিনি পৰ্যায়লৈকে আহি নাপালোঁ। ঘৰখনে বহুত ছাপোৰ্ট দিয়ে। কেতিয়াবা হয় ন যে এই ছোৱালীজনী নাচে বা ইমান দেৰিকৈ কাৰ লগত বা আহে। মাহঁতক এতিয়া মই গোটেইকেইখন মঞ্চত লৈ যাব নোৱাৰোঁ, কাৰণ মাহঁতৰ যথেষ্টখিনি কষ্ট হয়। লগত যায় বাৰু, মোৰ দাদা আছে বা মাহঁতক নিনিওঁ মই, কিন্তু তথাপিও দল এটাৰ লগত ঘূৰা 7জন ল'ৰাৰ লগত মানুহে হয়তো বেয়াও ভাবিব পাৰে। কিন্তু মোৰ দেউতা বাৰু যোৱা বছৰ বৰ্ষত ঢুকালে মোৰ দেউতা। তাৰপিছত তেওঁলোকৰ এটা বহুত ডাঙৰ সপোন আছিল। দেউতাই কিন্তু মোক কৈছিলে যে নাই, যোনদিনাখন মই মোৰ ছোৱালীক দেখিম সেইদিনাখনহে মই বিশ্বাস কৰিম। যেতিয়ালৈকে মই মোৰ ছোৱালীক নিজ চকুৰে মানে একো এটা বেয়া কাম কৰা নেদেখোঁ তেতিয়ালৈকে মই বিশ্বাস নকৰোঁ কেতিয়াও। আৰু মোক মানে নাচা, তুমি ঘৰত চোতালত নাচা, 4টা বজালৈকে নাচা, কোনে কি কৰে মই চাম। মানে সেইখিনি ফুল ছাপোৰ্ট পাইছোঁ মই আচলতে ঘৰৰ পৰা, মোৰ দেউতাৰ ফালৰ পৰা বহুতখিনি। কোনোবাই কিবা ক'লে মানে মোৰ ছোৱালী নাচিছে, কি হ'ল তাতে, মানে এনেকুৱালৈকে কয় তেওঁ। বহুত ছাপোৰ্টিভ আছে। সেইখিনি কষ্ট, সেইখিনি ছাপোৰ্টৰ আজি ইয়াৰ ফলাফল। দেউতাৰ মানে সপোনটো যে পূৰ কৰিব পাৰিছোঁ, দেউতাৰ বহুত ডাঙৰ সপোন আছিলে। মোক
সম্ৰাজ্ঞীৰ ৰূপত দেখা নহ'লে বিয়াটো চাগে কেতিয়াবাই দি দিলেহেঁতেন কিন্তু সেয়াই দেউতাও ৰখি ৰখি বিয়াখনো নাপালে সম্ৰাজ্ঞীৰ মুকুটটো দেখিব তাৰ পৰাই আশীৰ্বাদ দিব মা আছে লগত মা দেউতাবোৰ মায়ে আছে গতিকে শুভেচ্ছা থাকিল পুনৰবাৰ এতিয়া বিয়াখন হৈ যাব আমি খাম আৰু বিয়াখন বিয়াত মাতিম পাৰিব সংগীতালৈ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকেও তেখেতক শুভেচ্ছা জনাওক ভাল লাগিল